মুখৰ অৱস্থা নাই একদম সেইটো কাৰণে মই দোকানী পাৰ্লাৰ পৰা আহোঁ বুলি ওলাইছোঁ দেই গাইজ কি হয় চাওঁ গৈ এইফালে আহি লৈ একদম মানে ধুনীয়াকৈ বহিহে লৈছোঁ যিহেতু ফোনত কথা পতা হৈ আছিল বহি লৈ একদম তাই আৰু কামবিলাক কৰা ষ্টাৰ্ট কৰি দিলে মানে এইখিনি শেষৰখিনিহে কামবিলাক ভালকৈ দেখুওৱা নগ'ল আৰু ধুনীয়াকৈ শেষত অলপ ভিডিঅ' কৰি ৰাখিলোঁ আৰু তাই মই যে চিনাকি মানে মই চিনাকি বুলি মনত আছে কিন্তু কলেজৰ চিনাকি বুলি মনত আছে তাই যে একেলগে নাচিছিলোঁ সেইটো কথা তাই মনত আছে কিন্তু মই পাহৰিলোঁ তো ধুনীয়াকৈ কলেজত থাকোঁতে একেলগে বিহু নাচিছিলোঁ ভাল লাগিল আৰু মই ধুনীয়াকৈ হাইড্ৰা ফেচিয়েল কৰিলোঁ তাৰপাছতে আৰু এইটো মানে কৰি থাকিব লাগে আৰু কি হয় নাজানো পাছলৈ কিন্তু প্ৰথমে কৰোঁতে অলপ ভাল ৰিজাল্ট পালোঁ ভাল লাগিল তো ধুনীয়াকৈ কৰি ল'লোঁ মনদেৱী মোৰ লগত আছেনে আজি ভিডিঅ'টো ইমানে আছিল